আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনালোঁ। ব্লগ মানে আজি ব্লগটো তেনেকুৱা নহয়, অকণমানি ভিডিঅ' এটা, যিহেতু আজি ৰাখী বন্ধন, সেয়ে ভাবিলোঁ মই আজি মোৰ ইউটিউব চেনেলৰ জৰিয়তে সকলো দাদা ভাইটিলৈ শুভেচ্ছা জনাওঁ, যাতে ভালে থাকক, কুশলে থাকক, নিজে ভালে থাকিলে ভণ্টি বাবোৰ কুশলে থাকিব পাৰিব। আৰু লগতে আমাৰ ভাইটিহঁত নাজানো কিয় সৰুৰ পৰা একদম তাহাঁতে মানে এক্সাইট, একদম পূৰা মানে ৰাখী পিন্ধিম, বহুত একদম স্কুলে যাব নিবিচাৰে ৰাখী নিপিন্ধাকৈ, এনেকুৱা হয়। ভিডিঅ'টোৰ জৰিয়তে ভাইটিহঁতক ৰাখী কেনেকৈ বান্ধো অকণমান ৰাখি থৈ দিওঁ, যাতে ডাঙৰ হ'লে সিহঁতে চাব পাৰে বা তেনেকৈ ৰাখি পিন্ধাইছিলে। যেতিয়া সময়ৰ ব্যস্ততাৰ মাজত হয়তো কেতিয়াবা দূৰে দূৰে থাকিবলগীয়া হ'ব পাৰে, তেতিয়া ভিডিঅ'টো চাইও মনত পৰিব। আৰু লগতে সৰু সৰু স্মৃতিবোৰ ধৰি ৰাখিবলৈ মন যায়, আৰু ভাবিলোঁ লগতে আপোনালোককো দেখাই যাওঁ। বলক তেতিয়াহ'লে একেলগে আজি ভাইটিহঁতক ৰাখি পিন্ধাওঁ। ভাইটিহঁতক ৰাখি পিন্ধাবলৈ ঠিক ঠাক কৰা হৈছে। ভাইটিহঁতে আমাৰ এনেই অকল ৰাখীডাল পিন্ধালে মনটো ভাল নাপায়, ধুনীয়াকৈ নিয়ম কৰি পিন্ধালে বোলে মনটো ভাল পায়। এয়া ধুনীয়াকৈ ফুট দিবলৈ চাউল, সেন্দুৰ, দুবৰি বন, ফুল, চাকি, ধূপ দি পূজা কৰাই ভগৱানৰ ওচৰত সেৱা কৰি লোৱা হৈছে। মই ৰাখি বান্ধিব দাদাহঁতৰ কাৰণে হয়নে? ম'ম' আজি আমাৰ ম'ম' প্ৰথম ৰাখি বান্ধিব দাদাহঁতক পিন্ধিবলৈ। আমাৰ ভাইটি মানে ককাইদেউহঁত আহিছে আৰু দুটা আহিবলৈ আছে। আমাৰ আজি 6টা ভাইটি। আমাৰ অকণমানি পিহুৱে ৰাখি বান্ধিছে, ইফালে ডাঙৰ বায়েকে আৰু এনেকৈ চবে চাই আছে। দীপমাকে পিন্ধালি মই দুটাকে কৈছে চাওঁ ফুটটো চাওঁ দিবি মানে অঁ ভগৱানে ভালে ৰাখক, যাতে হয় নাই বাইকক ইফালে ইফালে বাইকত থৈ অনা নিয়া কৰিব পাৰে, হয় নহয়? ভগৱানে ভালে ৰাখিব কৈছে, তেতিয়াহে বাইকেইটাক অনা নিয়া কৰিব, ভনীকেইটাক অনা নিয়া কৰিব পাৰিব। অঁ আকৌ অনা নিয়া কৰিব লাগিব নহয়, বাইক ভনীয়েক সেইটো ককাই ঘূৰাই কৰি দায়িত্ব ন। মিঠাই কাটিছে ৰাখিটা দেখাই দে আকৌ মণি। অঁ মণি মণি দিব ৰাখিটা দেখাই দে আকৌ চাওঁ। এইটো হেৰি আছে, এইটো দিবলৈ দিছিল। অঁ মাইনা ভাগত পিন্ধাবলৈ আছে, এটা কৃষ্ণ কৃষ্ণ এটা পিন্ধাবলৈ আছে। ভণ্টি এয়া মিঠাই কিমান আছে নাজানো, এয়া আছেগৈ এইফালে। আমাৰ মিঠাই খাবলৈ ৰখি আছে হেনো, মিঠাই খাব বোলে হয় নাই? মিঠাই খাবলৈ ৰখি আছে নে? মিঠাই খাবলৈ ৰখি আছে, আছে আছে আছে।
আমাৰ ৰিয়ান দাদা ফুটটো অকণমান মোহাৰি ধুনীয়া কৰি দিব লাগিব দেই পপ্মি কপালখন ঘামিলে ৰিয়ানক মোহাৰিব লাগিব চাওক ভাইটি অকণমান চাওক ফটোটো ভিডিঅ'টো উঠাই লওঁ চবকে এটা চাই দিয়া ৰিয়ান দাদা ৰিয়ান দাদা পিছ ৰাখী বন্ধনৰ গিফ্ট দুইজনীলে কুৰ্তি দিছে ৰুস্তম ভাইটিয়ে বাকী আৰু চকলেটো আছে ৰ'বা দেখাই আছোঁ এয়া এইবোৰ মৰম বাৰু এইবোৰ নাপালেও একো নাই সদায় লগত থাকিলে হৈ যায় আমি চবেই ৰাখি বান্ধি এতিয়া